ইমানেই ৰ'দ দিছে উপায় নাই, ছাতি নল'লেও নহয়, নহ'লে দেৰাই পেলাব মুখখন। লগতে এটা সুদা পলিথিন এয়া লৈ আহি আছোঁ বস্তু বিচাৰিবলৈ। এইয়া পূৰা দাং লৈ চাওকচোন, ইমান জামু পৰিছে, দেখিয়ে বেয়া লাগি গৈছে। এয়া জামু পৰা প্ৰিপেৰেশ্যন, গছত পূৰা লাগি আছে, কিন্তু এতিয়া পাৰিবলৈ অসুবিধা যে, লগে ভাগে নাপাৰিলে বিৰাট দিগদাৰ। জামু পৰা মানুহ কিমান গোট খালে, পোৱালিৰ পৰা ডাঙৰৰ পৰা গোটেই গাল। সেয়া এইদৰে পাৰিলে জামুখিনি বালিও নালাগে আৰু লোকচানো নহয়, মানে কি ফাটি নাযায়, তেতিয়া গোটা গোটা হৈ থাকে, খাবলৈ ভাল হয়। আৰু এইটো টেকনিক বহুত ভাল, চব ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি। বৰষুণ পৰা দি পৰিছে, বিৰাট ভাল লাগে এইদৰে সকলো মিলি যদি কিবা এটা কাম কৰা যায়। আৰু পোৱালিখিনিতো কথাই নাই, পূৰা চিঞৰ বাখৰ, জামু পাৰিব পাৰে। এয়া জামু বুটলি আনিলোঁ, বহুতো পালোঁ দেই। এতিয়া এইদৰে বাছি থ'ব লাগিব। কেইটামান বাছি লওঁ এতিয়া খাবৰ কাৰণে, তাৰপিছত বাকীখিনি ধুই কৰি ধুনীয়াকৈ কলপাতেৰে বান্ধি ৰাখি থৈ দিব লাগিব, নহ'লে গেলি যাব যে। আৰু অলপমান শুকুৱাই থ'ম বুলি ভাবিছোঁ, কিবা এটা বনাম। বতৰৰ ফল, বতৰত যদি নাখাওঁ কি হ'ব ন। ভগৱানে যে আমাক ইমান ভাল ভাল বস্তু দিছে, সৃষ্টি কৰি দিলে।